নমস্কাৰ SBI CSP and CSC ইউটিউব চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম অসমীয়া কিদৰে টাইপ কৰিব কম্পিউটাৰত, যেনে MS ৱৰ্ডত আপুনি কিদৰে অসমীয়া লিখিব বা শিকিব তাৰ বিষয়ে জানিবলৈ আমাৰ ভিডিঅ'টো শেষলৈকে চাই থাকক। হয়তো আমাৰ বহুতো কম্পিউটাৰ চলোৱা বা মোবাইল টিপা মানুহে ভয় খাই থাকে অসমীয়া কিদৰে টাইপ কৰিব লাগিব। অতি সহজ, আপুনি ইংলিছ টাইপ কৰাতকৈ অসমীয়া অতি সোনকালে সহজে শিকিব পাৰিব। অসমীয়া এনে এটা বস্তু নহয়, ইমান ডাঙৰ বস্তু। আমাৰ বহুতেই ভয় খাই থাকে কিদৰে কৰিম, কেনেদৰে লিখিম, কিদৰে টাইপ কৰিম, আৰু আপোনাক অতি সহজে আমি শিকাই দিবলৈ সক্ষম হ'ম। আমি মাত্ৰ আমাৰ ভিডিঅ'টো শেষলৈকে চাই থাকক। অসমীয়া সকলো যুক্তাক্ষৰ পৰা ধৰি আমি সকলো আপোনালোকক শিকাবলৈ দায়বদ্ধ। আমি সদায় আপোনালোকক শিকাই যাম। আপোনালোকে প্ৰথমে জানিব লাগিব যুক্তাক্ষৰ। প্ৰথমে আপোনালোকে যুক্তাক্ষৰটো খুব সঠিকভাৱে জানিব লাগিব, তেতিয়াহে আপুনি কম্পিউটাৰত অসমীয়া টাইপ কৰিবলৈ সহজে শিকিব পাৰিব। যেনেকৈ ক যোগ ক, ককে ক, ধৰক এনেকুৱা ধৰণৰ কথাবোৰ আপুনি জানিব লাগিব। ক যোগ ক, কেনেকৈ আপুনি ক যোগ ক কৰিব, তাৰ কাৰণে আমি কম্পিউটাৰ স্ক্ৰীণত গোটেই বস্তুখিনি বৃহৎভাৱে আপোনালোকক দেখাম। মাত্ৰ আপোনালোকে যেতিয়া কম্পিউটাৰ স্ক্ৰীণত যাব তেতিয়া খুব সোনকালে বুজি পাব। আমি ভাবোঁ আপোনালোকে অতি সহজেই এইখিনি শিকিব পাৰিব। যদি আমাৰ চেনেলটো চাই ভাল পায় তেনে ছাবস্ক্ৰাইব কৰি থ'ব যদি আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' লাগে, আৰু লগতে থকা বেল আইকনটো দবাই থ'ব। ধন্যবাদ। ব'লক এতিয়া আমি কম্পিউটাৰ স্ক্ৰীণত যাম। আপোনাক কিদৰে দেখিব, কিদৰে আমি টাইপ কৰিছোঁ অসমীয়াটো অতি সহজে তাক শিকিবলৈ। প্ৰথমে কম্পিউটাৰত গৈ আপুনি ষ্টাৰ্টত যাব। ষ্টাৰ্টত গৈ ইয়াত ৱৰ্ডটো ওলাই ল'ব, ৱৰ্ড টাইপ কৰি দিব ইয়াত। তেতিয়া ৱৰ্ড পেজটো ওলাই যাব, ইয়াত ক্লিক কৰক। দেখা পাইছে এয়া। ইয়াৰ পাছতেই আপুনি ওলোৱাৰ লগে লগে যিখন আকৃতি বুলি কয়, আছামিজ ফনেটিক আকৃতি উলিয়াব লাগিব। ইয়াতে আপুনি স্ক্ৰিপাৰ লেআউট কৰিব লাগিব, আছামিজ ফনেটিক জেনেৰেল দেখিছে কিদৰে কৰিছোঁ। তাতে এইখন মিনিমাইজ কৰি থ'ব। তাৰপাছত আপুনি ইয়াতে এনেদৰে টাইপ কৰিলে, মই ইয়াত টাইপ কৰিছোঁ অসমীয়া বুলি টাইপ কৰিছোঁ, আপোনালোকে দেখা পাব। দেখিছে, এতিয়া মই ফ্ৰণ্টটো চেঞ্জ কৰি দিছোঁ। দেখিছে, এয়া অসমীয়া বুলি আহি গৈছে এনেদৰে। এইখিনি শিকিবলৈ আপোনালোকে বহু কথা জানিব লাগিব। সেই দেখিছে অসমীয়া কিদৰে শিকিব, সেয়া মই টাইপ কৰিছোঁ, দেখা পাইছে আপোনালোকে স্ক্ৰীণত, দেখা পালে হয়নে। ইয়াৰ পাছতে আপোনাক মই দেখাই যাম সকলো যুক্তাক্ষৰ কিদৰে এটা এটাকৈ যুক্তাক্ষৰ হৈছে। দেখা পাইছে স্ক্ৰীণখন আপোনালোকক দেখাইছোঁ, একবাৰ চাওক কিদৰে যুক্তাক্ষৰ আমি ইয়াৰে এইখিনি মুখস্থ কৰি ল'ব লাগিব। কিছুমান বস্তু যেনেকৈ কোন জেগাত কি থাকে আপুনি এইখিনি কিছুমান মুখস্থ কৰিব লাগিব। মুখস্থ কৰিবলৈ অতি সহজ, সেই সকলো টিপছ দি দিম কিদৰে মুখস্থ কৰিব। আহকচোন আমি টাইপ কৰোঁ, কেনেদৰে অসমীয়া টাইপ কৰিম। আজি আমি দেখিছে শিকিম অসমীয়া। দেখা পাইছে, আজি আমি শিকিম অসমীয়াত কেনেকৈ দেখিছে লিখিম। দেখিলে, আজি আমি শিকিম অসমীয়াত কেনেদৰে লিখিম কম্পিউটাৰত। দেখিছেনে, এইদৰে আমি টাইপ কৰিছোঁ। আপোনাক মই যুক্তাক্ষৰটো ভঙাই দিম, চাব আপুনি। দেখা পাইছে আপুনি এয়া আমি কীবৰ্ডখন আপোনাক আকৌ এবাৰ দেখাইছোঁ, দেখিলোঁ। আমি ডেছক্ৰিপশ্যনত লিংক দি দিম, আপোনালোকে ইয়াৰ যিখিনি ফটো কীবৰ্ডখন মুখস্থ কৰিব পাৰিব। দেখা পাইছে, এয়া আপোনাক মই দেখাইছোঁ কিদৰে এইদৰে টাইপ কৰিব পাৰোঁ মই পাৰ্টকৈ। দেখা পালে, ইয়াত আমি আপোনাক এতিয়া ভঙাই দেখাম কিদৰে যুক্তাক্ষৰ। ধৰি লওক এতিয়া মই চিৰিটো লিখিব লাগে, চিৰি তালুবীয়া স যোগ ৰ যোগ দীঘই। দেখা পাইছে, তেনেদৰে শ্ৰী হয়। ইকুৱেলটো মই আপোনালোকক দেখাই দিছোঁ, ইকুৱেলটোৱে তালুবীয়া স যোগ দেখিছে ৰ যোগ, দেখা পাইছে যোগ দীঘৰী। চাব কিদৰে যোগ দীঘৰী। যদি আমি তেনেকৈ টাইপ কৰোঁ তেতিয়া আপোনাৰ চিৰি হ'ব। দেখা পাইছে, ছ যোগ দেখা পাব। কিছুমান কাৰিকৰী বিজুতিৰ বাবে আপোনাক সম্পূৰ্ণ দেখাই দিব পৰা নাছিলোঁ। দেখিছে দীঘৰী। আপুনি যদি তালুবীয়া স যোগ ৰ দীঘৰী মাৰে তেতিয়া আপোনাৰ চিৰিটো নিজেই আহি যাব। দেখা পাইছে। এতিয়া ধৰক আপুনি ক যোগ ক আপুনি কম্পিউটাৰত টাইপ কৰিছে, দেখিছে
কিদৰে টাইপ কৰিছোঁ ক যোগ ক ককে ক হ'ব ঠিক আছে ক যোগ ক ককে ক কম্পিউটাৰত আপুনি প্ৰথমতে কটো মাৰিব লাগিব তাৰপিছত যোগ কৰিব লাগিব যোগটো ক'ত কৰে মই দেখাই দিম ক যোগ ক এনেকৈ ককে ক হৈ গ'ল তাৰপিছত ল যোগ ল ইকুৱেল ল ল এইদৰে আপুনি প্ৰতিটো যুক্তাক্ষৰ এনেধৰণে আপুনি কৰি যাব লাগিব প্ৰতিটো কথাত গুৰুত্ব দিব লাগিব যেনেকৈ আপোনাৰ আহিলে ধৰি লওক অসমীয়া লিখিম এতিয়া অ যোগ স যোগ ম যোগ দেখা পাইছে কিদৰে যোগ দীৰ্ঘইকাৰ যোগ য় দেখা পাইছে য় যোগ আকাৰ মানে ইয়াৰ যুক্তাক্ষৰ হ'ল অসমীয়া যেতিয়া আপুনি গোটেইটোত অসমীয়া লিখিবলৈ হ'লে এই গোটেইকেইটা প্লাছ কৰিব লাগিব অ প্লাছ স প্লাছ ম প্লাছ দীৰ্ঘইকাৰ প্লাছ য় প্লাছ আকাৰ প্লাছ এনেদৰে দেখিছে মই কিদৰে লিখিছোঁ আপোনাক অসমীয়া আমি খুব সহজ যিটো ইংলিছ ফনেটিক বুলি কয় আপুনি ইংৰাজীত টিপিলে অসমীয়াত আহিব দেখিছে এতিয়া ধৰি লওক এইটো এটা শব্দ আহিলে শ্ৰদ্ধা ভাজনে সু দেখা পাইছে এইটো কিদৰে আপুনি লিখিছে তাৰ বিষয়ে জানক আপুনি কিদৰে ভাঙি দিছোঁ আপুনি চাওক তালবীয় স দেখি পাইছে যোগ ৰ দেখা পাইছে আমি যিহেতু আগতে ক বা খ মান শ্ৰেণীত পঢ়ি আহিছিলোঁ এইখিনি যুক্তাক্ষৰ বিষয়ে আজি সেই যুক্তাক্ষৰখিনিয়ে আজি আমি এই কম্পিউটাৰ স্ক্ৰীণত দেখা পাইছে আমি সৰুতে শিকি অহা সেই যুক্তাক্ষৰখিনিয়ে আজি আমাৰ এই কামত ব্যৱহাৰ হৈছে সেইকাৰণে প্ৰতিটো বস্তু গুৰুত্ব সহকাৰে প্ৰথমতেই ল'ব লাগে তেতিয়াহে ভৱিষ্যত জীৱনটো উজ্জ্বল হৈ পৰে সেয়েহে আমি সকলো ভিউৱাৰ্ছক জনাব বিচাৰোঁ যিসকলে এই মোৰ চেনেলটোৰ যোগেদি এই ভিডিঅ' চাই আছে সকলো ভিউৱাৰ্ছক এই ইমান ধুনীয়া এটা সুন্দৰ এটি অসমীয়াত লিখিবলৈ আপুনি কিদৰে শিকিব তাৰ বিষয়ে জানিবলৈ আৰু মোৰ ভিডিঅ'টো চাই থকা সকলো ভিউৱাৰ্ছকে ধন্যবাদ জ্ঞাপন কৰিছোঁ মোক এইদৰে আপোনালোকে আদৰি আছে বাবে আগন্তুক দিনত আপোনালোকক এনেকুৱা ভিডিঅ' সদায় দি থাকিম আপোনালোকে কমেণ্ট জনাই থাকিব আৰু কি আপোনালোকে শিকিব বিচাৰে অসমীয়াত সকলো শব্দ এটা এটাকৈ বুজাই দিম এয়া দেখিছে স যোগ ৰ যোগ দ যোগ ধ যোগ আ যোগ ভ যোগ আকাৰ যোগ জ দেখা পাইছে আমি শ্ৰদ্ধা ভাজনে সু লিখিবলৈ যাওঁতে বহুকেইটা আখৰ ইয়াত সোমাই থাকে প্ৰতিটো আখৰে কম্পিউটাৰত পাৰ্টকৈ আপুনি প্লাছ কৰি লিখিব লাগিব আপুনি দেখাত বহুত কঠিন হয় কিন্তু যেতিয়া আপুনি এইটো শিকিব তেতিয়া আপুনি ভাবিব এইটো মই কেনেকৈ পাৰিছোঁ বহুত সহজ হৈ যায় আপুনি আৰু ইমান চিন্তা কৰিব নালাগে ইয়াক দেখিছে কিন্তু বহুত অকণমান জটিল দেখিছে কিন্তু জটিল নহয় ইমান মই জনাত বহুত ভাল হয় আপুনি শিকক আপুনি শিকিবলৈ চেষ্টা কৰক দেখিছে শ্ৰদ্ধা ভাজনে সু মই কিদৰে আপোনালোকৰ আগত ভাঙি দিছোঁ দেখা পাইছে চ যোগ ৰ যোগ দ যোগ ধ যোগ আ যোগ ভ যোগ দেখা পালে কিদৰে মই ভাঙি দিলোঁ এনেদৰেই আপুনি লিখিব দেখিছে এনেদৰেই লিখিলেই হৈ যাব কোনো কথা নাই যেনেকৈ সম্ভাষণ শ্ৰদ্ধা ভাজনে সু আৰম্ভণি এনেকুৱা ধৰণৰ টান শব্দবোৰ শিকিব পাৰিব এইখন কীবৰ্ডত আমি কাম কৰিম ধৰি লওক আপুনি শিকিব কীবৰ্ডখন এইখন চাওক আপুনি কিদৰে ক'ত কি আছে ভালদৰে আপুনি এবাৰ চাই লওক ইয়াত হ'ল হলন এফ মানে আপোনাৰ যিটো প্লাছ ধৰি লওক ক যোগ ককে ক কিদৰে হ'ব ধৰি লওক আপুনি ইয়াত মাৰিব লাগিব কটো ক'ত আছে দিছেনে কেত আছে কে যোগ মানে এফ আকৌ মাৰিব লাগিব কে দেখা পাইছে ধৰি লওক ক যোগ ক ধৰি লওক ক যোগ ককে ক হ'ব তেতিয়া এফটো হলন এফটো আপুনি প্লাছ চিন বুলি ধৰক তেনেদৰে ত যোগ ত টি এফ টি যদি মাৰে আপোনাৰ আকৌ টি মাৰে তেতিয়া তটো দুবাৰ হ'ব বা থ যোগ থ তেনেদৰে আপুনি কৰিব পাৰিব কিছুমান আপুনি নিজেও চাই ল'ব নহ'লে অসুবিধা হ'ব বহুত ডাঙৰ ভিডিঅ' হ'ব বৰ দীঘল ভিডিঅ' হ'ব তেতিয়াতো চাই ভাল নাপাব আপোনালোকে এটা কাম কৰিব মোক পাৰ্টকৈ কৰিব এইটো শিকাব লাগে ধৰি লওক এইটো শিকাব লাগে কমেণ্ট কৰিব তেতিয়া মই এটা
আপোনাক দেখাম আৰু মই নেক্সট যিটো আপোনাক ভিডিঅ' দিম সেই ভিডিঅ'টোত ধৰক মই এটা পেজ লিখিম কেনেদৰে পেজ লিখিম তাৰপিছত কিদৰে কালাৰ কৰিম কিদৰে জাষ্টিফাই কৰিম কিদৰে আমি আখৰ চাইজ সলাম কিদৰে আমি ফন্ট চেঞ্জ কৰিম ইত্যাদি ধৰণৰ বিভিন্ন কথা আমি আপোনাক জনাই যাম সেইখিনি চাবলৈ যিটো নেক্সট ভিডিঅ' আহিব আমাক সেইটোত চাবলৈ পাব তেন্তে এই নেক্সট ভিডিঅ'লৈ আপুনি অপেক্ষা কৰক আমি বা আপোনালোকে কমেণ্ট কৰিব সেই কমেণ্টৰ যোগেদি মই আপোনালোকক বিভিন্ন ধৰণৰ শিতান আগবঢ়াম যেনে কম্পিউটাৰ এই অসমীয়া টাইপ ইংৰাজী টাইপ কিদৰে লিখিব পাৰিব অতি সহজে ফটোশ্বপ বিভিন্ন কম্পিউটাৰ বিভিন্ন আপোনাক যিখিনি মই জানো সেইখিনি আপোনালোকক আগবঢ়াই যাম বুলি মই আপোনালোকক কথা দিছোঁ আৰু আশা কৰোঁ সকলোৱে এই ভিডিঅ'টো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব তেতিয়াহে আপোনালোকৰ ওচৰত আৰু এনেধৰণৰ ভিডিঅ' আগবঢ়াই যাবলৈ আমি অতি সুখী হ'ম ধন্যবাদ জয় আই অসম